আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত এটা খুব ইম্পৰ্টেণ্ট জবৰ বিষয়ে আলোচনা কৰিম আৰু এই জবটো আলোচনা কৰাৰ সৰ্বশেষত এটা প্ৰাইভেট জবৰ বিষয়েও আপোনালোকক অৱগত কৰিম। আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকে যিটো জবৰ বিষয়ে প্ৰথমতে জানিবলৈ পাব, তাত যথেষ্টখিনি ভেকেঞ্চি ওলাইছে। গতিকে সেই জবটোত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আমি কোৱা ডেটটোৰ পৰা আপোনালোকে এপ্লাই আৰম্ভ কৰি দিব আৰু যদি কিবা অসুবিধা হয় তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব আৰু এই জবটোৰ ডেটটো তথা তাৰ লাষ্ট ডেটটো আমি ভিডিঅ'টোত উল্লেখ কৰিম। গতিকে আমাৰ ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষৰলৈকে আমাৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, যাতে কোনো ধৰণৰ কনফিউজন আপোনালোকৰ থাকি নাযায় এই জবটো এপ্লাই কৰোঁতে। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। গতিকে আজি আমি আমাৰ ভিডিঅ'টোৰ একেবাৰে প্ৰথমত যিটো জবৰ বিষয়ে আলোচনা কৰিম সেয়া ওলাইছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াত, অৰ্থাৎ চমুকৈ FCI বুলি যি কোৱা হয়, তাত কেইটামান ৰিক্ৰুইটমেণ্ট ওলাইছে, যাৰ টোটেল ভেকেঞ্চি যদি কথা কওঁ সেয়া হৈছে 33,566টা, অৰ্থাৎ 33,566 ভেকেঞ্চিজ। যদি আপোনালোকে এই 33,566টা চাকৰিৰ যিকোনো এটা ল'বলৈ বিচাৰে তেন্তে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বৰ উপযোগী হ'ব। গতিকে প্ৰথমতে আমি আলোচনা কৰিম যে এই যে ৰিক্ৰুইটমেণ্টটো ওলাইছে সেয়া আচলতে কোনটো বডিয়ে আচলতে ওলাইছে। কণ্ডাক্টিং বডিটো হৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ FCI, নিশ্চয় আপোনালোকে গম পালেই। টোটেল ভেকেঞ্চি এক্সপেক্টেড বুলি তেওঁলোকে কৈছে, তাতোতকৈ বেছিহে ওলাব পাৰে বুলি তেওঁলোকে কৈ থৈছে ইতিমধ্যে। এয়া হৈছে 33,566 আৰু এই নটিফিকেশ্যনটো আচলতে ৰিলিজ হৈছিল 15 ফেব্ৰুৱাৰী 2025 তাৰিখে। ইয়াৰ এপ্লিকেশ্যন ডেটটো তেওঁলোকে ষ্টাৰ্ট কৰিব 1 মাৰ্চ 2025 তাৰিখে আৰু 31 মাৰ্চ তাৰিখে ইয়াৰ লাষ্ট ডেটটো, অৰ্থাৎ ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো সামৰণি পৰিব। সম্পূৰ্ণ এটা মাহ আপোনালোকৰ হাতত আছে। গতিকে 1 মাৰ্চৰ পৰা আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টটোত যদি আপোনালোকে চিলেক্ট হ'ম বুলি ভাবিছে তেন্তে মনত ৰাখিব আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব আৰু সেই ৰিটেন এক্সামটোত আপোনালোকে যিমান পাব মাৰ্কছ, অৰ্থাৎ মেৰিট বেচিছতহে আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু জব লোকেশ্যনটো যদি কওঁ, অল অভাৰ ইণ্ডিয়াত এইটো ওলাইছে। অসমকে আদি কৰি নৰ্থ ইষ্টৰকে ধৰি অল অভাৰ ইণ্ডিয়াৰ যিমানবিলাক ষ্টেট আছে সকলোতে তেওঁলোকৰ এই পোষ্টবিলাক ওলাইছে। চেলাৰী যদি কথা কওঁ, বেচিক পে'টো আপোনালোকৰ 28,200ৰ পৰা আৰম্ভ হ'ব। পোষ্টকেইটা অকণমান বেলেগ বেলেগ, সেই গোটেই পোষ্টকেইটাৰ বিষয়েও আমি আলোচনা কৰিম, গতিকে ধৈৰ্য ধৰি থাকিব। অফিচিয়েল ৱেবছাইটটো তেওঁলোকৰ হৈছে fci.government.in। গতিকে এইকেইটা মোটামুটি এটা আপোনালোকক ধাৰণা দিলোঁ যে আজি আমাৰ এই প্ৰথম জবটোৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম যে এই FCI যি জব ওলাইছে, পোষ্টকেইটাৰ নাম কি আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি। প্ৰথমটো ওলাইছে মেনেজাৰৰ পোষ্ট, য'ত এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট বুলি কৈছে ইন এনি ডিচিপ্লিন, অৰ্থাৎ আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, যিকোনো এটা ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'লেই হ'ল। কিন্তু এখন ৰিকগনাইজ অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকে কিন্তু সেই ডিগ্ৰীটো লোৱা হ'ব লাগিব। দ্বিতীয়টো পোষ্ট ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট, তাৰ বাবে ডিপ্ল'মা বা ডিগ্ৰীত থাকিলেই হ'ল ইন ইঞ্জিনিয়াৰিঙত। তৃতীয়টো পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ পোষ্ট। ষ্টেনোগ্ৰাফাৰটোৰ কাৰণে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল, কিন্তু আপোনালোকৰ যিটো টাইপিং প্ৰফিচিয়েঞ্চি 60 ৱৰ্ড পাৰ মিনিটত আপোনালোকৰ টাইপিং কৰিব পৰা ক্ষমতাটো থাকিব লাগিব। তাৰ পিছৰটো পোষ্ট ওলাইছে এছিষ্টেণ্টৰ পোষ্ট, অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট। তাৰ বাবে কেৱল মাত্ৰ গ্ৰেজুৱেট হ'লেই হ'ল, কিন্তু তাৰ লগতে আপোনালোকে কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিলে বেছি ভাল হয়। তেওঁলোকে উল্লেখ কৰা নাই, কিন্তু তথাপি কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিলে আপোনালোকৰ নিজৰেই সুবিধা হ'ব, প্ৰিফাৰেঞ্চটো পাব। একেবাৰে শেষৰটো পোষ্ট ওলাইছে ৱাটছমেনৰ পোষ্ট, আৰু সেই ৱাটছমেনৰ পোষ্টটোত এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 8 পাছ। কেৱল মাত্ৰ অষ্টম শ্ৰেণী পাছসকলৰ এই পোষ্টটো এপ্লাই কৰিব পাৰিব। মোটামুটি 8 পাছ টু 10 পাছ ব্যক্তিসকলেহে এই পোষ্টটো এপ্লাই কৰিব, কিয়নো এক্সেঞ্জ কাৰ্ডত আপোনালোকৰ যদি অভাৰ ডিগ্ৰী থাকে সেইটো কিন্তু ধৰা পৰে। গতিকে যিসকলে 8 পাছ 10 পাছ আছে তেওঁলোকেহে এই ৱাটছমেন পোষ্টটো এপ্লাই কৰিব।
এতিয়া বয়সৰ যদি সীমা কওঁ তেন্তে জেনেৰেলৰ বয়সৰ সীমাটো হৈছে 18 বছৰৰ পৰা 35 বছৰ, OBCৰ 18 বছৰৰ পৰা 38 বছৰ আৰু SC STৰ বাবে 18 বছৰৰ পৰা 40 বছৰ। যদি কাৰোবাৰ বয়স বিশেষকৈ OBC SC STৰ যদি কাৰোবাৰ বয়স আমি কোৱা এই বয়সতকৈ অত্যধিক হৈছে তেন্তে তেওঁলোকে SC আৰু STয়ে 5 বছৰ ৰেহাই পাব কাষ্ট চাৰ্টিফিকেটখন প্ৰভাইড কৰিলে। OBCয়ে নন ক্ৰিমিনেল যদি আছে তেওঁলোকে সেইখন প্ৰভাইড কৰিলে 3 বছৰ তেওঁলোকে ৰেহাই পাব। PWD যি জেনেৰেল কাষ্টৰ ব্যক্তিসকল আছে তেওঁলোকে 10 বছৰ পাব। PWD OBC কেণ্ডিডেটসকলে 13 বছৰ পাব। PWD SC ST সকলে 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন পাব। আৰু যদি কোনোবা এক্স ছাৰ্ভিচমেন আছে তেওঁলোকেও এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে তেওঁলোকে এজ ৰিলেক্সেশ্যনটো পাব। গতিকে এইখিনিলৈ নিশ্চয় আপোনালোকে ভালদৰে বুজি পাইছে। গতিকে এই FCI পোষ্টকেইটা কি আছিল, কিমান এজ তেওঁলোকে বিচাৰিছে, ৰিলেক্সেশ্যন কিমান পাব, সকলো আপোনালোকে গম পালে। এতিয়া আহোঁ এই পোষ্টকেইটানো আমি সকলোৱে কেনেকৈ এপ্লাই কৰিম। প্ৰথমতে আমি কি কৰিব লাগিব, fci.government.in যিটো মই খুলি দেখুৱাম আপোনালোকক, সেইটোত গৈ আপোনালোকে কি কৰিব লাগিব, ৰিক্ৰুইটমেণ্ট যোনটো নটিফিকেশ্যন ওলাব তেওঁলোকৰ নটিফিকেশ্যন যিটো ছাইট আছে তাত আপোনালোকক লৈ যাব। তাত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ বেছিক ডিটেইলছবিলাক যেনেকৈ নেম, মোবাইল নাম্বাৰ আৰু ইমেইল আইডিবিলাক বিচৰা হ'ব। তাৰপিছতহে আপোনালোকক এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিবলৈ দিয়া হ'ব। নিশ্চয় আপোনালোকে যথেষ্টখিনি অনলাইন ফৰ্ম আজিকালি কৰিছে, তাত কোনো ধৰণৰ কনফিউজন নহ'ব চাগে। গতিকে কিবা যদি কনফিউজন হয় তেন্তে আমাৰ কমেণ্ট বক্সত আপোনালোকে উল্লেখ কৰিব পাৰে। আৰু এই পোষ্টটোৰ বাবে আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব মোটামুটি কৈ থৈছোঁ। এডুকেশ্যনেলৰ সকলোবিলাক চাৰ্টিফিকেট, আইডি প্ৰুফ যদি কওঁ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যদি আছে সেয়া হ'লেও হ'ব। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ এইকেইটা আপোনালোকে স্কেন কৰি ৰাখি থৈ দিব, আপলোড কৰোঁতে দৰকাৰ হ'ব। আৰু পে দ্য এপ্লিকেশ্যন ফিজ, যদি কোনোবা এটা কাষ্টৰ কাৰণে এপ্লিকেশ্যন ফিজটো তেওঁলোকে ধাৰ্য কৰিছে তেন্তে তাৰ বাবেও আপোনালোকে ফিজটো দিব লাগিব। তাৰপিছত সেয়া ফিজটো দিয়াৰ পিছত আপোনালোকে নিজৰ ফৰ্মখন ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত আপোনালোকে সেইখন ছাবমিট কৰিব পাৰিব। আৰু সেইখন ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই ডাউনলোডৰ অপশ্যনটো আহিব। ডাউনলোড অপশ্যনটোত গৈ মেলি আপোনালোকে প্ৰিণ্ট দি দিব। আৰু প্ৰিণ্ট দিয়াৰ লগে লগে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ যিখন ফৰ্ম আছিল সেই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। এতিয়া যিহেতু ফৰ্ম ফিল আপৰ সময়ত মই এটা কথা উল্লেখ কৰিছিলোঁ, মনত আপোনালোকৰ নিশ্চয় আছে যে এপ্লিকেশ্যন ফিজটো জেনেৰেল আৰু OBC সকলে কিন্তু FCI এই যি পদকেইটা আছে তাৰ বাবে 500 টকাকৈ তেওঁলোকে আচলতে কি দিব লাগিব, ফিজ দিব লাগিব। SC ST PWD আৰু ফিমেল, পুনৰ কৈছোঁ SC ST PWD আৰু মহিলাসকলে কোনো ধৰণৰ ফিজ দিব লাগিব নালাগে। কেৱল মাত্ৰ জেনেৰেল আৰু OBC কাষ্টৰ পুৰুষসকলেহে 500 টকাৰ ফিজ এটা ভৰিব লাগিব। এতিয়া আহোঁ ডকুমেণ্টছ আপোনালোকে কি আপলোড দিব লাগিব। প্ৰথমতে হৈছে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আপোনালোকে আপলোড দিব লাগিব। লগতে পাছ চাৰ্টিফিকেটো তেওঁলোকে বিচাৰিব পাৰে, যিহেতু পৰ্টেলটো এতিয়ালৈকে খোলা নাই, খুলিলে আপোনালোকে সেয়া গম পাব 1 মাৰ্চৰ দিনাখন। দ্বিতীয়তে আইডেণ্টিটি প্ৰুফ বুলি ক'লে মই ইতিমধ্যে কৈছোঁৱে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ হ'লেও হ'ব। দেন SC ST আৰু OBC কেণ্ডিডেটে কাষ্ট চাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব। আৰু নিজৰ ৰেচিডেঞ্চিটো অৰ্থাৎ আপুনি যে ভাৰতীয় নাগৰিক হয়, এখন ষ্টেটৰ যে নাগৰিক হয় সেয়া প্ৰমাণ কৰিবলৈ ডমিচাইল চাৰ্টিফিকেটখন প্ৰভাইড কৰিব লাগিব বা PRCখন আপোনালোকে প্ৰভাইড কৰিব লাগিব। দেন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ ছিগনেচাৰটো স্কেন কপি কিন্তু লাগিব। লগতে যদি কোনোবা এক্স ছাৰ্ভিচমেন হয় বা কোনোবাই তেনেকুৱা ধৰণৰ পোষ্টত কাম কৰি আছে, ষ্টেনোগ্ৰাফাৰ, ৱাটছমেন, যদি এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট ওলাব পাৰে তেন্তে আৰু ভাল, সেইখনো আপোনালোকে আপলোড কৰিব পাৰে। গতিকে এইকেইটা আছিল আমাৰ এপ্লিকেশ্যন প্ৰচেছটোৰ বিষয়ে। তাৰপিছত এতিয়া আমি আলোচনা কৰিম যে এই যে এক্সামটো তেওঁলোকে পাতিব, ৰিটেন এক্সামটো, সেইটো এক্সাম কেনেকুৱা ধৰণৰ হ'ব। সেইটো এক্সাম সম্পূৰ্ণভাৱে MCQ বেছড আচলতে ৰিটেন এক্সাম হ'ব, য'ত জেনেৰেল এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড,
ইংলিছ আৰু ছাবজেক্ট নলেজটো আপোনালোকৰ জোখা হ'ব তাৰপিছত আপোনালোকৰ এখন মেৰিট লিষ্ট তেওঁলোকে এৰিব আৰু সেই মেৰিট লিষ্টৰ ওপৰত বেছ কৰি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যদি আপোনালোকৰ সকলোবিলাক ঠিক থাকে তেন্তে পুনৰ তেওঁলোকে এখন ফাইনেল চিলেকশ্যন লিষ্ট উলিয়াব আৰু সেই চিলেকশ্যন লিষ্টখন ওলোৱাৰ লগে লগে আপোনালোকক পাৰ্টিকুলাৰ যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তাত আপোনালোকক জইন কৰিবলৈ তেওঁলোকে দিব এতিয়া আহোঁ আপোনালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যিটো বিষয়ে নিশ্চয় আপোনালোকে জানিবলৈ বিচাৰে যে কোনটো পোষ্টত আপোনালোকে কিমান দৰমহা পাব পাৰ মান্থত মেনেজাৰ পোষ্টটোত 40,000ৰ পৰা 1,40,000 পৰ্যন্ত আপোনালোকে পাছত পাবগৈ জুনিয়ৰ ইঞ্জিনিয়াৰটোৰ বাবে প্ৰথমতে 28,200 মানকৈ পাব আৰু শেষত অৰ্থাৎ বাঢ়ি গ'লে 79,200 মানকৈ আপোনালোকে পাব ষ্টেনোগ্ৰাফাৰ পোষ্টটোত প্ৰথমতে 23,300 পাব পাছত বাঢ়ি গৈ 76,000 মান আপোনালোকে পাবগৈ এছিষ্টেণ্ট পোষ্টটোত প্ৰথমতে 24,500 টকা আপোনালোকে লাভ কৰিব পাছত 75,000 পৰ্যন্ত আপোনালোকৰ দৰমহা হ'বগৈ একেবাৰে শেষৰটো পোষ্ট ৱাটছমেনৰ বাবে প্ৰথমতে আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হ'ব 18,000 আৰু পাছলৈ বাঢ়ি সেয়া 56,900 পৰ্যন্ত আপোনালোকৰ হ'বগৈ গতিকে এইকেইটা আছিল আপোনালোকৰ চেলাৰী ডিটেইলছ পুনৰ কৈছোঁ যদি কিবা অসুবিধা হয় এই পোষ্টটোৰ বিষয়ে আপোনালোকৰ জানিবলৈ কিবা যদি ডাউট থাকে কমেণ্ট বক্সত লগালগ আমাক কমেণ্ট কৰিব আমি আপোনালোকক সহায় কৰিম একেবাৰে শেষত এই পোষ্টটোৰ বিষয়ে পুনৰ জনাই থৈ দিওঁ যে এই পোষ্টটোৰ এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব 1 মাৰ্চৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 31 মাৰ্চ গতিকে FCI অৰ্থাৎ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ যিকেইটা পোষ্ট আচলতে ওলাইছে সেই পোষ্টকেইটা আপোনালোকে পাৰিলে সকলোৱে এপ্লাই কৰি দিব কাৰণ বিশেষ ইমান কোৱালিফিকেশ্যন তেওঁলোকে বিচৰা নাই খুব এটা ভাল পোষ্ট আমাৰ এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক পুনৰ মই দেখুৱাই দিছোঁ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো নিশ্চয় আপোনালোকে আমাৰ স্ক্ৰীনত fci.government.in যিটো লিংক আছে সেইটো দেখিবলৈ পাইছে সেইটো আপোনালোকে ক্লিক কৰিব তাতে আপোনালোকে নটিফিকেশ্যনখন পাই যাব গতিকে আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব যিটো হৈছে এটা প্ৰাইভেট জব সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ সেয়া ওলাইছে ব্লু ডাৰ্ট আচলতে যি ডেলিভাৰী কোম্পানী আছে সেই কোম্পানীটোত আচলতে ডেলিভাৰী এক্সিকিউটিভৰ পোষ্ট ওলাইছে য'ত অনলাইন পাৰ্চেল ডেলিভাৰী আপোনালোকে কৰিব লাগিব তাৰ বাবে কিন্তু আপোনালোকৰ পৰা দুটামান ৰিকুৱাৰমেণ্ট তেওঁলোকে বিচাৰিছে প্ৰথমতে আপোনালোকৰ বাইক থাকিব লাগিব উইথ ভেলিড লাইচেন্স অৰ্থাৎ আপোনালোকৰ উইদাউট লাইচেন্স তেওঁলোকে এপইণ্টমেণ্ট নকৰে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'ব লাগিব চেলাৰী আপোনালোকে 10,400 কৈ ইয়াত লাভ কৰিব লগতে PF ESIC প্লাছ ফিউল সকলোবিলাক এক্সট্ৰা আপোনালোকে পাব লগতে মোবাইল বিলো আপোনালোকে লাভ কৰিব আৰু এই যে ব্লু ডাৰ্টৰ ডেলিভাৰী এক্সিকিউটিভৰ পোষ্টটো ওলাইছে সেয়া ওলাইছে বৰপেটাত গতিকে বৰপেটাত যিসকলে চাকৰি কৰিম বুলি ভাবিছে নিজৰ ঘৰৰ ওচৰত তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে কেৱল মাত্ৰ আপোনালোকে 7002167100 এই নাম্বাৰটোত অতি সোনকালে কণ্টেক্ট কৰক খুব লিমিটেড ভেকেন্সি আছে কিবা যদি অসুবিধা হয় কমেণ্ট বক্সত উল্লেখ কৰিব আমি পাৰিলে আপোনালোকক সহায় কৰিম আৰু শেষত তেওঁলোকে এই পোষ্টটোত উল্লেখ কৰিছে যে উই আৰ নট এ কনচালটেন্সি ফ্ৰী জব অৰ্থাৎ ইয়াত কোনো ধৰণৰ কনচালটেন্সি ইনভলভ নাই ডাইৰেক্ট তেওঁলোকে ব্লু ডাৰ্ট কোম্পানী দিছে যদি কিবা অসুবিধা হয় পুনৰ কৈছোঁ আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰি মাৰিছোঁ আজি ভিডিঅ'টোত কেৱল মাত্ৰ দুটা জবৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছৰটো ভিডিঅ'ত আমি প্ৰাইভেট জব তথা গভৰ্ণমেণ্ট জবৰ কেইটামান খুব ইম্পৰ্টেণ্ট জব আপোনালোকৰ বাবে লৈ আনিম গতিকে আমাৰ চেনেলটোৰ সৈতে সদায় আপোনালোকে থাকিব যাতে সময়ে সময়ে নতুন নতুন জবৰ নটিফিকেশ্যন লাভ কৰিব পাৰে গতিকে ইয়াকে কৈ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম